বন্ধুসকল, আজি এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম। বন্ধুসকল, আপোনালোকে হয়তো জানে যে আমি এটা সিরিজ লৈছোঁ, মানে আমি হাঁহ পুহি আছোঁ যে এই হাঁহবিলাক একদিনৰ পৰা বিক্ৰী হোৱালৈকে ইয়াৰ মাজত কি বেমাৰ আজাৰ হয়, কি মেডিচিন দিওঁ, কি দানা দিওঁ, তেখেতক কিমানখিনি ৱেইট হয়, এইবিলাক আপোনালোকক দেখাবৰ কাৰণে আমি এটা সিরিজ বনাইছিলোঁ। তো এই সিরিজৰ আজি হ'ল আপোনাৰ 55 নম্বৰ দিন। তো 55 নম্বৰ দিনত আমাৰ হাঁহৰ ৱেইট কেনেকুৱা হ'ল, হাঁহবিলাক দেখাত কেনেকুৱা, সেই বিষয়ে আজি আপোনালোকৰ লগত আলোচনা কৰিম। তো বলক বন্ধুসকল, বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি আমাৰ হাঁহৰ বয়স হ'ল 55 দিন। তো 55 দিনত আমাৰ হাঁহবিলাক এতিয়ালৈকে কোনো বেমাৰ আজাৰ হোৱা নাই। হয়তো আপোনালোকে নিশ্চয় জানে যে ইয়াৰ আগতে আমাৰ হাঁহক মানে অলপ ঠাণ্ডা লাগিছিল। ঠাণ্ডাটো লাগিছিল মানে মোৰ দুখেই লাগিছিল, কিয়নো এই হাঁহবিলাক হঠাৎ কিবা কাৰণত 3 দিন 4 দিনমান ৰ'দ ওলা নাই আমাৰ ইয়াতে, সূৰ্যৰ পোহৰটো ভালকৈ আমি পোৱা নাই। সেই সময়ত হাঁহবিলাক আমি একেবাৰে পুৱাই ঘৰৰ পৰা পানীত এৰি দিছোঁ। সেই পানীত এৰি দিয়াৰ ফলত আমাৰ হাঁহক অলপ ঠাণ্ডা লাগিছিল। তো ঠাণ্ডা লাগি যোৱাৰ পিছত আমি মেডিচিন ইউজ কৰিলোঁ। তো ঠাণ্ডা লাগি যোৱাৰ পিছত আমি মেডিচিনবোৰ ইউজ কৰিলোঁ। ৰিষ্টেক এল, আপোনালোকে চাই আছে, ৰিষ্টেক এল মেডিচিনটো আমি ইউজ কৰিলোঁ। এই মেডিচিনটো আটাইতকৈ বহুত ভাল ৰিজাল্ট, ইয়াৰ বহুত কাম দিয়ে। আপোনালোকে হাঁহ মুৰ্গী কেতিয়াবা যদি CRD দেখা যায়, ঠাণ্ডা লগা হেন দেখা যায়, চৰ্দি লগা, কাহি আছে, খেক কৰি আছে, ভালদৰে নাখায়, এনেকৈ জিম লাগি বহি আছে, তেনেহ'লে আপোনালোকে এই ৰিষ্টেক এলটো ব্যৱহাৰ কৰি চাব পাৰে। মোৰ ফাৰ্মত এইটো আমি ইউজ কৰোঁ, কামটো ভাল দিয়ে। এইটো ৰিষ্টেক এলৰ কামটো বহুত ভাল। মই কিন্তু কোনো মানে এই কোম্পানীৰ হেৰি নহয়, আমি এডভাৰটাইজমেণ্ট নহয়, আমি এডভাৰটাইজ নকৰোঁ। যাতে আমি যিবিলাক মেডিচিন নিজে ইউজ কৰি ভাল পাওঁ, সেইটো আমাৰ বন্ধুসকলক জনাই দিবলৈ চেষ্টা কৰিম। তো আপোনালোকৰ হাঁহত যদি কেতিয়াবা ঠাণ্ডা লাগি যায়, তেনেহ'লে ৰিষ্টেক এলটো ব্যৱহাৰ কৰিব পাৰে। বা কেতিয়াবা মুৰ্গী যদি আপোনাৰ ঠাণ্ডাৰ পৰা যদি CRD লৈকে হৈ যায়, CRD কোনটো কয়, ঘেৰ কৰি আছে, তাই উশাহ ল'ব নোৱাৰে, তাই মানে জিম লাগি বহি আছে, এইটো হ'ল CRD। তো CRD হ'লে আপোনালোকে মুৰ্গী হওক হাঁহে হওক এইটো ইউজ কৰিব, মাজে ইউজ কৰিব, আপোনালোকৰ বেমাৰটো ঠাণ্ডাৰ পৰা আপোনালোকে হাত সাৰিব পাৰে। তো আজি আমাৰ 55 নম্বৰ দিনত হাঁহবিলাক ৱেইট ভালেইখিনি হৈছে, 1 কিলো পাৰ হৈছে। তো এখেতক দানা পানী আমি দি আছোঁ, দানা দি আছোঁ 50% দি আছোঁ। আতপ চাউল দুটা মিক্স কৰিছোঁ, আমি মিক্স কৰি 50% আমি এইটো দানা দি আছোঁ। আতপ চাউল আৰু আপোনাৰ এই ধানৰ এই চাউলৰ পাউডাৰটো 50% এইটো দি আছোঁ আমি, আৰু 50% ধান দি আছোঁ। এনেকৈ আমি তেখেতক খুৱাই আছোঁ। তো এইটো আকৌ চেঞ্জ হৈ যাব যেতিয়া আমাৰ 65 দিন হৈ যাব। 65 দিনৰ পিছত এইটো অলপ মানে সাল সলনি কৰি আমি তেখেতক দানাৰ পৰিমাণটো অলপ কমাই দিম, কিয়নো এতিয়া ডাঙৰ হৈছে, তেখেতে অলপ খোৱাল মানে বেছিকৈ খায়, সেইকাৰণে দানাৰ পৰিমাণটো অকণমান কমাই দিম। কিয়নো আপোনালোকে হয়তো জানে যে আমাৰ অসমত আজি 2 বছৰ হ'ল এনেকুৱা এটা দানাৰ দাম বাঢ়িছে। আমি বহুতো ফাৰ্মাৰ এই দানাৰ দামবিলাক চাই তেখেতৰ ফাৰ্মবিলাক বাদ দিছে। আমি সেইবিলাক এই শুনিবলৈ পাওঁ, ফোন কৰি মোক কৈ থাকে যে বহুত ফাৰ্মা আমি বাদ দিছোঁ কেৱল দানাৰ কাৰণে। দানাৰ ইমান দাম বাঢ়িছে, সেইকাৰণে আমি দানাৰ পৰিমাণটো লাহে কমাই দিছোঁ। আৰু এই হাঁহক আমি দিনত 2 বাৰকৈ দানা দি আছোঁ, দানা পানী আৰু ধান খাবলৈ 2 বাৰকৈ দি আছোঁ। ৰাতিপুৱা 7টামান বজাত, আকৌ সন্ধিয়া 4টামান বজাত তেখেতক আমি দানা পানী দি আছোঁ। তো এতিয়ালৈকে একদিনৰ পৰা 55 দিনলৈকে এতিয়ালৈকে কোনো বেমাৰ আজাৰ হোৱা নাই। তো মাজতে এটা অলপ ঠাণ্ডা লাগিছিল। তো ঠাণ্ডা লগাৰ কাৰণে আমাৰ 2টা হাঁহ মৃত্যু হৈছিল, আৰু তাৰপিছত আমাৰ এটা হাঁহ পোৱালিও বেমাৰত মৰা নাই। এনে কিবা কাৰণত 2-এটা মৰে, কিন্তু বেমাৰ হৈ এটা পোৱালিও মৰা নাই, সেই 2টা বাদ দি তাৰপিছত এটা পোৱালি মৰা নাই। তো আমি ভাবিছোঁ যে এই হাঁহবিলাক আমি যেতিয়া ডাঙৰ দীঘল কৰি বজাৰত বিক্ৰী কৰিম, তেতিয়া আমি ভাল এটা প্ৰাইচ পাম। কিয়নো বৰ্তমান সময়ত হাঁহ মুৰ্গীৰ দাম বহুতো বেছি। বৰ্তমান এই সময়ত বজাৰত হাঁহ মুৰ্গী ক'বলৈ গ'লে বহুত কম, কিয়নো গাঁৱলীয়া অঞ্চলত যিবিলাক হাঁহ মুৰ্গী আছে এইবিলাক বেমাৰত প্ৰায় 70% শেষ হৈছে। আৰু আপোনাৰ এই জানুৱাৰী মাহটো পুৰাপুৰি গ'লে দামটো আৰু বাঢ়ি যাব, আৰু বহুত বাঢ়ি যাব।
তো এই হাঁহবিলাক আমি একেবাৰে বিক্ৰী হোৱালৈকে আপোনালোকক দেখুৱাই থাকিম যে আমাৰ হাঁহবিলাক কেনেকুৱা হৈ আছে আৰু কি বেমাৰ হ'ল বা কি মেডিচিন খুৱাই আছোঁ আপোনালোকক সকলো আমি ডিটেইলছ আলোচনা কৰিম আৰু আপোনালোকক দেখুৱাম। তো ইয়াৰ পাছত আমাৰ আৰু এটা বেচ আছে, মই মানে প্ৰতি 3 মাহ পিছে এটাকে বেচ আমাৰ আহে। তো ইয়াৰ পাছত বেচ আছে আমাৰ, তো আমাৰ মেচিনত কণী দি আছে, সেই কণীৰ পৰা যেতিয়া পোৱালিবোৰ উৎপাদন হ'ব বা পোৱালি কিমান পাৰ্চেণ্ট ওলায় তাতে কেনেকৈ ব্ৰুডিং কৰোঁ আমি এই বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম আৰু আপোনালোকক দেখুৱাম যে আমি কেনেকৈ ফাৰ্ম কৰি আছোঁ। হয়তো বহুতো আমাৰ ইয়াতে বহুতো ফোন আহি থাকে যে ভাই আমি ফাৰ্ম কৰিবলৈ খোজোঁ কিন্তু ভাল পোৱালি পোৱা নাই, ফাৰ্ম কৰিবলৈ নোৱাৰোঁ। কালি মোক এজনে ফোন কৰি এজন দাদাই কৈছে যে মই ফাৰ্ম কৰিছিলোঁ 200 হাঁহ দি, মোৰ ভিডিঅ'টো চাই তাই তেখেতে 200 হাঁহ কিনি তাই নিজে এটা ফাৰ্ম কৰিছিল। তাই কি হ'ল ফাৰ্মত, তো এই মানুহজনে মানে ভবা নাছিলে যে ফাৰ্ম কৰিবলৈ গ'লে আমি হেচাৰীৰ পৰা পোৱালি ল'ব লাগিব। তাই কি কৰিছে, বেপাৰীৰ পৰা লৈছে। তাই 4টা বেপাৰীৰ পৰা পোৱালি লৈছে, কাইবা 40টা দিছে, কাইবা 30টা দিছে, কাইবা 50টা দিছে, এনেকৈ 200টা পোৱালি তাই যোগাৰ কৰিছে। যোগাৰ কৰি পেলাই সেই হাঁহবিলাক পুহি আছে। সেই হাঁহবিলাক পোহাতে কি হৈছে, তাৰ হাঁহ এতিয়া এটাও নাই, বাকীখিনি মানে গোটেইখিনি বেমাৰত মৰি শেষ। তো আমি তাক ক'লোঁ যে ভাই আপোনালোকে যে এনেকৈ পোৱালিটো কিনিলে আপোনালোকে কেনেকৈ কিনিলে চাওক। আপোনালোকে হয়তো ভাবি আছে যে মইতো ভাবি আছোঁ যে মই বেপাৰীৰ পৰা হাঁহ লৈ মই ফাৰ্ম কৰিম। আপোনালোকে এইটো ভুল কেতিয়াও নকৰিব। আপোনালোকে য'ৰ পৰাই হওক আপোনালোকে হেচাৰীৰ পৰা পোৱালি ল'ব, হেচাৰীৰ পৰা পোৱালি লৈ বিজনেছ কৰিব, আপুনি তাতে 100% লাভৱান হ'ব পাৰিব, এইটো এটা আশা আছে। আৰু যদি বেপাৰীৰ পৰা পোৱালি লয় তেনেহ'লে আপোনাৰ কি হ'ব, 5টা বেপাৰীৰ পৰা পোৱালি ল'লে তাই ক'ৰ পৰা আনিছে পোৱালি, বজাৰৰ পৰা আনিছে না। তো বজাৰৰ পৰা যেতিয়া মাল এটা ফাৰ্মত সোমাব তেতিয়াতো এই মালটো বেমাৰত পৰি যাব। মই নিজে প্ৰমাণিত, এইটো বেলেগক ক'ব নালাগে, মই নিজে কৰিছোঁ। এটা সময়ত মুৰ্গীৰ দাম কম আছিল, যাৰ কাৰণে আমি বজাৰৰ পৰা কেইটামান কণী পাৰা মুৰ্গী আনিছিলোঁ, আনি ফাৰ্মত সোমোৱাৰ তাৰ একদিন পিছত বেমাৰত শেষ। কাৰণ সেইটো মই জানো, কোনোবাই যদি ফাৰ্ম কৰিব ইচ্ছা আছে তেনেহ'লে আপোনালোকে হেচাৰীৰ পৰা পোৱালি ল'ব, আৰু হেচাৰীৰ পৰা পোৱালি লৈ আপোনালোকে ফাৰ্মটো লাহে লাহে ডাঙৰ দীঘল কৰিব পাৰিব। আৰু য'ৰ পৰা আপুনি পোৱালি ল'ব তাতে ভাল এটা, তাৰে পৰাই আপোনালোকক মেডিচিন কি খুৱাব লাগিব, তেখেতক দানা পানী কি দিব, তাই বঢ়িয়াকৈ আপোনাক বুজাই দিব। আৰু যদি সেনেকুৱা যদি কিবা এটা সমস্যা হয় হাঁহৰ বা মুৰ্গীৰ ক্ষেত্ৰত, তেনেহ'লে আমাৰ এইটো ডিছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰ দি আছে, 2টা নাম্বাৰ দি আছে। আমি 2জন ফাৰ্মাৰ ইয়াতে লাগি আছোঁ, মই কেমেৰাৰ সন্মুখত আৰু এজন আছে কেমেৰাৰ পিছফালে। 2টা নাম্বাৰ দি আছে, আপোনালোকে 2জনক কল কৰিব পাৰে, শুনিব পাৰে, ইয়াৰ ডিটেইলছ আলোচনা শুনিব পাৰে, কেনেকৈ আপুনি পুহিব, কেনেকৈ দানা পানী দিব। তো বন্ধুসকল আপোনালোকে মোৰ হাঁহ কিনি চালে, তো ইয়াৰ নেক্সট ভিডিঅ' আপোনালোকক 60 দিন যেতিয়া বয়স হ'ব তেতিয়া আপোনালোকক আমি দিম 60 দিন বয়সত আমাৰ পোৱালিবোৰ কেনেকুৱা হয়। তো বন্ধুসকল আপোনালোকে ইমান সময় নষ্ট কৰি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। আৰু লগতে ক'বলৈ বিচাৰোঁ আমি যে আমি এজন হেণ্ডিকেপ ল'ৰা, আমি কেৱল ফাৰ্ম কৰি আছোঁ আৰু আমাৰ ফাৰ্মৰ যিবিলাক উৎপাদিত হাঁহ মুৰ্গী আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। তো বন্ধুসকল আপুনি যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল আজিৰ কাৰণে ইমানেই, ধন্যবাদ।